গুড মৰ্ণিং সকলোকে। এতিয়া বাজিছে ৰাতিপুৱা 11:20। আমি এনে বাহিৰ ওলাই গ'লোঁ অলপ। বতৰটো ইমান ঠিক নহয়, ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে। সেইটো হৈছে লক্ষী মন্দিৰ। লক্ষী মন্দিৰৰ আগত আছে ধুনীয়া ধুনীয়া ফুলৰ দোকান। বৰষুণৰ বতৰ, সেইকাৰণে ইমান দোকান নাই। ফুটপাথত বহা দোকানবিলাক প্ৰায় নায়েই। এইখনো এখন ধুনীয়া ফুলৰ দোকান। গণেশগুৰি এইখিনি জেগাততো এনেহ'লে বহুত ভিৰ, দোকান চোকান বহুত বহে, কিন্তু আজি বৰষুণ দিছে সেইকাৰণে দোকান নাই। চাগে এইখিনি জেগা বহুত ভাল লাগে। ইয়াতে খুৰাৰ দোকানত ল'লোঁ কিবা কিবি ফল মূল। তেনেকৈ আজি দিনটো শেষ হ'ল। বজাৰ কৰিলোঁ, কিছুমান সৰু সুৰা খালোঁ, এনেকৈ আৰু হোষ্টেল ঘূৰি আহিলোঁ।